কবিতাৰ শিৰোনাম আজি মই কবিতাটো লিখিব পৰা নাই। কথা মানস প্ৰতিম মালি, আবৃত্তিকাৰ অমৃত ৰাজ। মোৰ আজি এটা ধুনীয়া কবিতা মনলৈ আহিছে। এটি ৰোমান্টিক কবিতা, এটি সঁচা ভাল পোৱাৰ কবিতা, য'ত লুকাই আছে এহাল প্ৰেমিক প্ৰেমিকাৰ অজস্ৰ মৰম, ভালপোৱা আৰু বহুতো প্ৰতিশ্ৰুতি, য'ত লুকাই আছে বহুতো সৰু সৰু হাঁহি ধেমালিৰ কাজিয়া। কিন্তু আজি মই কবিতাটো লিখিব পৰা নাই। কবিতাটো লিখিবলৈ মোৰ অকণমানো সাহস নাই। ঠিকেই, দিনৰ পাছত ৰাতি হয়, গোটেই বিশ্ব অন্ধকাৰ হৈ পৰে। কিন্তু আজিৰ পৰা সেই প্ৰেমিক প্ৰেমিকাহালৰ গোটেই জীৱন অন্ধকাৰ, মাথো অন্ধকাৰ। মই কবিতাটোত কেনেকৈ লিখিম যে প্ৰেমিক প্ৰেমিকাহাল আৰু এইখন পৃথিৱীত জীয়াই থকা নাই? মই কেনেকৈ লিখিম যে সিহঁতে ইজনে আনজনক সঁচা প্ৰেমৰ পৰিচয় দিবলৈ সেই ভৰা লুইতখনত জাপ দি আত্মহত্যা কৰিলে?